নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিল্লোল ভৰদাস অফিচিয়েললৈ। আজি মই এটি কবিতা আবৃত্তি পাঠ কৰিম। কবিতাটিৰ শিৰোনাম অতীতে ৰিঙিয়াই, কবি জীৱন নৰহ। ব্যস্ত মহানগৰীৰ মাজমজিয়াত ক'ৰ পৰা ভাহি আহিছে এই দুপৰ ৰাতিৰ বাঁহীৰ মাত। ব্যস্ত মহানগৰীৰ মাজমজিয়াত ক'ৰ পৰা ভাহি আহিছে এই দুপৰ ৰাতিৰ বাঁহীৰ মাত। অট্টালিকাৰ পকাবেৰত কিম্বা ৰাজআলিৰ গাড়ীবোৰত খুন্দা খাই খিৰিকী ফালি সোমাই আহে কোন বাৰু বাটৰুৱাৰ বাঁহীৰ মাত। অট্টালিকাৰ পকাবেৰত কিম্বা ৰাজআলিৰ গাড়ীবোৰত খুন্দা খাই খিৰিকী ফালি সোমাই আহে কোন বাৰু বাটৰুৱাৰ বাঁহীৰ মাত। বৰ মিঠা, কি যে সুন্দৰ এই উকা ৰাতিৰ বাঁহীৰ মাত। মনত পৰিছে সেই তেতিয়াৰ চেঙেলী খুঁটিলৈ, মনত পৰিছে নদীৰ ঘাটত পানী তোলা জাক জাক গাভৰুহঁতলৈ। এই নিজান ৰাতি বাঁহীৰ মাতত ভাহি আহিছে মোৰ গাঁৱৰ জেকা মাটিৰ গুণ। ভাহি আহিছে ঐনিতম কাবান নিতমৰ মন পৰশা গানৰ টুকুৰা টুকুৰ কলি। মোৰ নিজকে প্ৰশ্ন কৰিবলৈ মন যায়, এয়া ব্যস্ত মহানগৰীনে বানে খহাই নিয়া মোৰ শৈশৱৰ চাপৰি। মোৰ নিজকে প্ৰশ্ন কৰিবলৈ মন যায়, এয়া ব্যস্ত মহানগৰীনে বানে খহাই নিয়া মোৰ শৈশৱৰ চাপৰি। খিৰিকী খুলি চিঞৰি দিবলৈ মন গৈছিল, ঐ বাটৰুৱা কাই বজা, ডাঙৰ ডাঙৰকৈ বজা। মহানগৰীত নিতাল মাৰি শুই থকা মানুহবোৰৰ কাণতাল মাৰি যোৱাকৈ বজা। কি নিষ্ঠুৰ এই ৰেলগাড়ীখন, নিমিষতে সৰি নিলে অতীতে ভুমুকি মৰা চিনাকি বাঁহীৰ সুৰ। ধন্যবাদ। কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব, আৰু কোন কবিৰ কবিতা পাঠ কৰিব লাগে আপোনালোকে মোক কমেণ্টত জনাব। ধন্যবাদ। জয় অসম। আকৌ লগ পাম।